অনুভৱ যথেষ্ট ভাল। আমি আশা ৰাখিম ইয়াৰ পৰা যদি অন্ততঃ মহিলাসকলে নিজকে আত্মসংস্থাপনৰ কাৰণে নিজে দোকান চোকান এখন কৰিছে আৰু বেছি ভাল হ'ব বুলি ভাবোঁ আৰু তেওঁলোকে আগ্ৰহ দেখাইছে। আমি ভাবোঁ ইয়াৰ পৰা ভাল ৰিজাল্ট এটা আহিব। মোৰ কবিতাৰ শিৰোনাম দুখীয়াৰ কবিতা। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। দুখীয়াৰ কলিজা নিঙাৰি ল'ব, টুপি টুপি তেজ শুহি শুহি পিব, ৰুকি ৰুকি মঙহ চুবাই খা, পুৰুকি সাৰ কেইডাল। এইটো খুব সুন্দৰকৈ অকণমানি স্কাৰ্ট বনাইছে, এইটো পেটিকোট আৰু এইটো চুইদাৰ টপ, এইটো ফৰক। হাই এভৰিৱান, মই বিভা শইকীয়াই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি ওলাই আহিছোঁ মিটিং এখনলৈ নিমন্ত্ৰণ দিছে আৰু মিটিংখনলৈ গৈ আছোঁ। এয়া বাটতে স্কুটি ৰখাই ল'লোঁ, ৰখাই লৈ আমাৰ এয়া খুব ভাল লগা এটা পৰিৱেশ সেইখিনিতে, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এইফালে চাওকচোন, মই আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। চব দুয়োফালে পথাৰ, খুব ধুনীয়া হৈ আছে পথাৰখন, আৰু সেইটো কাৰণে ভাবিলোঁ এইখিনিতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আশা কৰোঁ আগলৈ ভিডিঅ'খিনি যিখিনি দেখাম চাই ভাল পাব আৰু কিবা এটা সকলোৰে কামত অহা ধৰণৰ ভিডিঅ'কে বনাবলৈ আহি আছোঁ। আৰু চাওকচোন ভিডিঅ'টো আগলৈ। এতিয়া মই সভাকক্ষ পালোহি আৰু আজি সভাখনৰ উদ্দেশ্য হৈছে কুৰাবাহী মহিলা যুৱ কংগ্ৰেছ আৰু জিতু শইকীয়া ফাউণ্ডেশ্যনে নিটিং কাটিঙৰ এমহীয়া এটি বিনামূলীয়া প্ৰশিক্ষণ আহ্বান কৰিছিল আৰু আমাৰ গাঁৱলীয়া নিবনুৱা মহিলা যুৱতীসকলক প্ৰশিক্ষণ দি আজি এমাহৰ অন্তত সামৰণি অনুষ্ঠান পাতিছে। আৰু আজি সফল পৰিসমাপ্তিৰ এটি অনুষ্ঠান কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীতে আজি জাতিপিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন আৰু তেওঁ এয়া ফটোৰ ওচৰত বন্তি প্ৰজ্বলন কৰিছে বিশিষ্ট সাংবাদিক, প্ৰাক্তন আৰু সমাজকৰ্মী বুবুল দত্ত ছাৰে, আৰু লগত সহযোগিতা কৰিছে বন্তি বাইদেউ। আমি আমন্ত্ৰণ কৰি আনিছোঁ শইকীয়া বাইদেউ, বিভা শইকীয়াক মই এখন কিতাপেৰে সন্মান জনাবৰ বাবে মই অনুৰোধ জনালোঁ। বাইদেউ আপোনালোকৰ প্ৰশিক্ষণ এটা জোৰদাৰ হাত তালি তেখেতক এখন ফুলাম গামোচা সম্বৰ্ধনা অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত আমাৰ মাজত আছে মহিলা কংগ্ৰেছৰ বিষয়ে বিভাগলৈ পেলাইছোঁ মমতা গগৈ ডাঙৰীয়াই ফুলাম গামোচাই তেখেতকো সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মহিলা মণ্ডলৰ সভানেত্ৰী। ইয়াৰ পিছত আৰু এগৰাকী ক্ষীণমীন মহিলা ফুলাম গামোচাই তেখেতকো মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। ছুটি চাপৰ্টিত আমাৰ সহায় তেখেতলৈ আমি এখন সম্বৰ্ধনা পত্ৰ বনোৱা হৈছিলে। সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিছোঁ। বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত জিতু শইকীয়া দেৱ, টাউনশ্বিপ তিনিআলি, নুমলীগড়, লৱণঘাট, গোলাঘাট জিলা। সম্বৰ্ধনা পত্ৰ। মান্য বয়সো স্নেহ ভৰা সম্ভাষণ গ্ৰহণ কৰিব। সুন্দৰ আৰাধনাৰে জীৱনৰ সৌন্দৰ্য লাভ কৰি আপুনি আপোনাৰ সৃষ্টিশীল মনৰ যি পৰিচয় দাঙি ধৰি কুৰাবাহী অঞ্চলৰ মহিলাসকলক স্বনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি এই অঞ্চলৰ মহিলাসকলৰ মাজত দক্ষতা বৰ্ধন শিতানৰ বিনামূলীয়া কাটিং প্ৰশিক্ষণৰ অনুষ্ঠিত কৰি মহিলাসকলক যিদৰে উপকৃত কৰিলে তাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ। আপুনি সকলো ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি সমাজখনক আগুৱাই নিয়াৰ লক্ষ্যৰে শিশুসকলৰ মাজত তেওঁলোকৰ লুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত নাটক কৰ্মশালা, সংগীত কৰ্মশালা, সমৰকলা কৰ্মশালা, ফুটবল কৰ্মশালা আদি প্ৰশিক্ষণ দিয়াৰ শিশু আৰু কিশোৰীসকলক এখন মঞ্চ দিয়া আপোনাৰ যি অৱদান সেয়া অতুলনীয়। আপোনাৰ কৰ্মৰ জৰিয়তে জনমানসত যি প্ৰতিষ্ঠা লাভ কৰিছে তাৰ বাবে জনালোঁ আন্তৰিক অভিনন্দন। শেষত আপোনাৰ সমাজ জীৱনলৈ আমাৰ স্নেহ ভৰা শুভকামনাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সেৱাৰে কুৰাবাহী মণ্ডল মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মৃদুলা বৰা, আহ্বায়ক মণ্ডলীৰ হৈ মমতা শইকীয়া গগৈ, মীনা দাস, সম্পাদিকা অনিতা কুৰ্মী। ধন্যবাদ। এই সম্বৰ্ধনা পত্ৰখন মই আমাৰ
জনাবৰ বাবে অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমাৰ এগৰাকী উদ্যমান গুৰুত্ব দিছিল। মই অলপ আগতে চহা ধনিয়ামটো বিচাৰা সুধিছিলোঁ যে যিটো হৈয়াক আপুনি কেনেকৈ জানে। ধনিয়ামটো বিচাৰে মোক কৈ যে কেতিয়াবা হাই হেল্ল' লুকুৱা হয়, তাৰ বাবে বিশেষ পৰিচয় নাই। তেতিয়া মই তেখেতক এটা কাহিনী কৈছিলোঁ যে মোৰ ঘৰৰ ওচৰৰ এটা এক্স টি গাৰ্ডেন পৰিয়ালৰ এজন অসুস্থ যুৱকক তেওঁলোকৰ পিতৃ মাতৃয়ে মৃত্যু হ'ব বুলি জানি মৰিয়াহোলাৰ মাথাউৰিৰ কাৰণে এখন চালি দি পেলাই তাতেই মৰি পেলাই থৈ আহিছিল। ঘটনাৰ কাৰণে সংবাদ মাধ্যমৰ যোগেদি এই খবৰটো জিতু শইকীয়াই পাইছিল, যিহেতু আমি এগৰাকী সংবাদ কৰ্মী। জিতু শইকীয়াই পোৱাৰ পাছত নিজে সেই তালৈ আহিছিল আৰু আহি সেই ব্যক্তিজনক নিজৰ গাড়ীত তুলি নি গোলাঘাটৰ কুশলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু এমাহ ধৰি তেওঁ ঘৰৰ পৰা দুবেলা টিফিন নি সেই ৰোগীজনক খুৱাই বুৱাই দৰৱ পাতি সকলোখিনি এমাহ ধৰি মাক বাপেকে মৰিব বুলি পেলাই থোৱা যুৱকজনক জীৱন্ত কৰি তুলিছিল। স্বাভাৱিকতে এই গোটেই ব্যৱস্থাপনাটো মই অতি আকৰ্ষিত হৈছিলোঁ। অকণমান শিকাব পাৰিলোঁ, বাট যি ধৰণে পৰিৱেশন কৰে যদি ভুল ত্ৰুটি হয় আপোনালোকে মাফ কৰিব। কাৰণেই আজি জিতু শইকীয়া ফাউণ্ডেশ্যনৰ বিভিন্ন সময়ত আগবাঢ়ি আহিছে আৰু আটাইতকৈ ভাল খবৰ আজি এটা পাইছোঁ। আমাৰ মাধুৰিমা ফুটবল পৰিৱেশন হৈছিলে, তাৰ পৰা এজনী ছোৱালীয়ে আমাৰ ষ্টেট টীমত সুবিধা পাইছে, গতিকে আমি এজনৰ খুব গৌৰৱৰ কথা। ধন্যবাদ সকলোলৈকে। জয়তে আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী দিনটো তেখেতক মই অতি গভীৰভাৱে অতি শ্ৰদ্ধাৰে তেখেতক আজি কৰিছোঁ। আমি সকলোৱে তেখেতক কৰিছোঁ আজি। গতিকে তেখেতৰ এই শুভ জন্মদিনত আজি আপোনালোককো লগ পাই সঁচাকৈ বৰ ভাল লাগিছে। বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজত অৱশ্যে মই ইয়াৰ আগত বোকাখাটত আহিছোঁ, কিন্তু আপোনালোকৰ মাজত এনেকৈ বহুত মহিলা লৈ পেলাই কথা পাতিবলৈ মত বিনিময় কৰিব পাৰিম বুলি মই আশা এটা কৰিছোঁ। যাই নহওক, বিশেষকৈ আজি মোৰ অতি শ্ৰদ্ধাৰ সভাপতি আমাৰ সঞ্চালক যিজন আছিলে বুবুল দত্ত ডাঙৰীয়া, তেখেতে ইতিমধ্যে গৈছেগৈ। এতিয়া তেখেতৰ ঠাইত মোৰ শ্ৰদ্ধাৰ আমাৰ বাইদেউ আছে, বাইদেউক মই ধন্যবাদ জনাইছোঁ। তাৰ পাছতে ধুনীয়াকৈ কৈছে, আমি তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মাজত উপস্থিত আছে পূৰ্ববাহী সমবায় সমিতিৰ সভাপতি তথা আমাৰ জিতু শইকীয়া ফাউণ্ডেশ্যনৰ বহুত ধুনীয়াকৈ আপোনালোকে এটা ব্যৱস্থা কৰি লয়। আপোনালোকে যদি এখন দোকান খুলি লয়, তেতিয়াহ'লে আজিকালি চাওক বিভিন্ন ধৰণৰ ডিজাইন কৰি পেলাই আপোনালোকে এইবিলাক যদি মাৰ্কেটত দিব পাৰে, তেওঁলোক আগস্থানৰ নাগৰিক হ'ব লাগিব। গতিকে তেওঁলোকক আমি শিক্ষা দীক্ষা দিব লাগিব। মহিলাসকলে আজি আমি মহিলাসকলে যে আমাৰ আছে কিছুমান কথা আছে যে ছোৱালী হ'লে কিছুমানে বেয়া পায়, কিন্তু সেইটো কথা নহয়। ল'ৰা ছোৱালী আমি সমমৰ্যাদা দিব লাগিব, সম অধিকাৰ দিব লাগিব। আৰু আপোনালোকে বহুতো আইনৰ কথাও জানিব লাগিব। আইনখন কিন্তু এতিয়া বৰ্তমান বহুত বেলেগ হৈ গৈছে। আজি মই পৰহি উল্লেখ থাকিব পৃথিৱীত প্ৰতিজন মানুহেই জন্মৰে পৰা বিভিন্ন কাম কৰি আহিছে আৰু সকলোৱে প্ৰথমেই এটাই লক্ষ্য ৰাখে, মই মোৰ জীৱনত কেনেকৈ নিজকে আগবঢ়াই সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা কৰোঁ। লগতে যিসকল ব্যক্তিৰ তুলনাত আজি
এমহীয়া বিনামূলীয়া কাটিং প্ৰশিক্ষণ কেন্দ্ৰ সামৰণি অনুষ্ঠানৰ মঞ্চত উপবিষ্ট মূৰ্তি শ্ৰদ্ধাৰ হেম কুমাৰী বাইদেউ, মূৰ্তি শ্ৰদ্ধাৰ বিপুলা ডাঙৰীয়া, আমাৰ নিমন্ত্ৰণ ক্ৰমে আহি উপস্থিত হোৱা বন্তিয়ামেদ বাইদেউৰ লগতে তেখেতৰ সতীৰ্থ মূৰ্তি শ্ৰদ্ধাৰ হিমা কমৰকাৰ বাইদেউ, মোৰ সতীৰ্থ ৰাকেশ, অৰিন্দম, আমাৰ শ্ৰদ্ধা অমিতা, বুবুল দা, গুণ বাইদেউ, উপাৰ্জন ফুকন বাইদেউ, আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ ইউটিউবাৰগৰাকী আহিছিলে তেখেতলোকৰ গোস্বামীভা শইকীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট আমাৰ প্ৰশিক্ষক আৰু মঞ্চত উপবিষ্ট প্ৰশিক্ষাৰ্থীসকলৰ লগতে ৰাইজ সকলোলৈকে আপোনালোক জিতু শইকীয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আন্তৰিক স্নেহ, শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। সময়ে সুন্দৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি শিশুসকলক উলিয়াই তেওঁলোকৰ মাজত থকা প্ৰতিভা বিকাশ কৰিবৰ কাৰণে অহৰহ কাম কৰিছোঁ আৰু আহি থকা দিনবিলাকতো এই শিশুসকলৰ কাৰণে আমি কাম কৰি যাম। নাম্বাৰ 1। নাম্বাৰ 2, বোকাখাটৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, এই নিবনুৱা যুৱক যুৱতী আত্মসংস্থাপনৰ বিষয়টো আমি বিবেচনা কৰিছোঁ আৰু বিভিন্ন ধৰণে, আমিতো কোনো চৰকাৰ নহয়, আমি কোনো উদ্যোগপতিও নহয়, কিন্তু কেনেকৈ আত্মসংস্থাপনৰ ব্যৱস্থাই আমাৰ যুৱক যুৱতীসকলক খুটি খাব পৰা ব্যৱস্থা কৰি দিব পৰা যায়, তাৰ কাৰণে এটা পলিচি মেকিং কৰিছোঁ। আমি ইতিমধ্যে সৌভাগ্যৰ কথা পাই 8জনমান যুৱকক আমি সংস্থাপন দিবলৈ সক্ষম হৈছোঁ আৰু আহি থকা দিনবিলাক আমি নিবনুৱা যুৱক যুৱতীসকলক আমি আত্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত কাম কৰি যাম। বিভিন্ন ধৰণৰ স্কিল প্ৰগ্ৰেম আমি কৰি যাম। 3 নম্বৰ থাকিল আমাৰ মহিলাসকলক, যুৱতীসকলক আগুৱাই আনিব লাগে। আমি 3 ধৰণৰ পলিচি ভাবিছোঁ। প্ৰথমতে আজি আমি ট্ৰেইনিং কৰিছোঁ। সৌভাগ্যৰ কথা, ইতিমধ্যে 2টা পঞ্চায়তৰ পৰা আমাক যথেষ্ট জোৰ দিছে যে তেওঁলোকক খুব সোনকালে তেওঁলোককো 2টা ট্ৰেইনিং কেম্প লাগে। মই আগতেও কৈছোঁ, মই কোনো কোটিপতি ব্যৱসায়ী নহয় বা মন্ত্ৰী এমেলেও নহয় বা মোৰ দেউতাও কোনো প্ৰখ্যাত উদ্যোগপতি নহয়। নিজৰ সামৰ্থ্যৰে চেষ্টা কৰিম তেখেতসকলক উন্নত ৰাখিবলৈও, যাতে আমি অহা সময়ত তেওঁলোককো দিব পাৰোঁ। আমি লক্ষ্য স্থিৰ কৰিছোঁ যে এই বছৰটোত যাতে আমি 1000 মহিলাক বিভিন্ন ধৰণে সংস্থাপন দিব পাৰোঁ। আজি ট্ৰেইনিং হৈছে, কাইলৈ হয়তো ক'ৰবাত আচাৰ বনোৱা প্ৰশিক্ষণ দিম। আমি ইতিমধ্যে এটা আচাৰ বনোৱা প্ৰশিক্ষণ দিয়াৰ কথা বিবেচনা কৰিছোঁ, প্ৰস্তুতি চলিছে। ইয়াৰ পিছত আৰু অন্য ধৰণে মহিলাসকলক কেনেকৈ ট্ৰেইন আপ কৰিব পৰা যায়, কেনেকৈ স্কিল ডেভেলপমেণ্ট কৰিব পৰা যায়, সেইটো কথা বিবেচনা কৰিছোঁ। আৰু আমাৰ এটা সপোন আছে যে বোকাখাটত ফেশ্বনৰ ডিজাইনিঙৰ ক্ষেত্ৰত এটা কৰ্ম ৱৰ্কশ্বপ হ'ব লাগে, ডাঙৰ ৱৰ্কশ্বপ, সৰু ৱৰ্কশ্বপ, ডাঙৰ ৱৰ্কশ্বপ। তাত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী যাব, মহিলাসকল যাব, তাত ফেশ্বন ডিজাইনিঙৰ ওপৰত শিকোৱা যাব, বিউটিচিয়ানৰ কোৰ্চ দিয়া যাব, আহি থকা দিনত কেক বনোৱাৰ ওপৰত প্ৰশিক্ষণ দিয়া। কাটিঙৰ যিটো সুবিধা হয়, একচুৱেলি আমি সকলোৱে ঘৰতে কৰিয়ে থাকোঁ, কিন্তু আনুষ্ঠানিকভাৱে হয় আমাৰ আগ্ৰহটো বেছিকৈ হয় কৰিবৰ কাৰণে। আৰু এনেকুৱা এটা শিক্ষা দিছিলোঁ আগতে আনুষ্ঠানিকভাৱে, এতিয়া মুঠতে বিনামূলীয়াকৈ হৈছে, সকলোৰে কাৰণে সুবিধাও হৈছে আমাৰ কৰিবৰ কাৰণে আৰু সকলো ওলাই আহিছে। খুব ভাল লাগিছে আৰু আপোনালোক সকলোৰে ধন্যবাদ। ভাগৱতী ভূঞা এতিয়া শিক্ষাৰ্থীসকলৰ কল্পনা নাই প্ৰমণি নাইডু প্ৰশিক্ষণৰ অন্তত আমি সকলোৱে শেষত লগ হৈছোঁ আৰু আমাৰ লগত আছে আমাৰ আজি মিটিঙলৈ আহি ইনাগ্ৰেশ্যন পাইছোঁ, কাটিং শিকিলে ন, চাৰ্টিফিকেট পালে আৰু বান্ধৱীৰ লগত বহি সেয়া অনুচিকা আজি মই আছোঁ যিখন সভালৈ আহিছিলোঁ, নিটিং কাটিঙৰ এমহীয়া প্ৰশিক্ষণৰ অন্তত সামৰণি অনুষ্ঠান আছিল আৰু সেই সামৰণি অনুষ্ঠানটো আয়োজন কৰিছিল যোৱাবাৰী মণ্ডল মহিলা কংগ্ৰেছ আৰু জিতু শইকীয়া ফাউণ্ডেশ্যনে। আৰু মোৰ লগত আজি আছে জিতু শইকীয়া ডাঙৰীয়া, তেখেতক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু তেখেতৰ বিষয়ে, তেখেতৰ ফাউণ্ডেশ্যনটোৰ বিষয়ে আৰু আজি এই এমহীয়া প্ৰশিক্ষণৰ অন্তত তেখেতৰ অনুভৱ কেনেকুৱা জানিবলৈ চেষ্টা কৰিম।
খুবই ভাল লগা অনুভৱ আচলতে দেখিছে যে যথেষ্ট সংখ্যক মহিলা আজিৰ তাৰিখত উপস্থিত আছে সামৰণি অনুষ্ঠান আমি অনুষ্ঠানত যদি 104গৰাকী মহিলাই পঞ্জীয়নভুক্ত হৈছিলে আৰু প্ৰায় 90গৰাকী মহিলাই ইয়াৰ পৰা প্ৰতিৰোধ সমাপ্ত কৰিছে সকলোকে মানপত্ৰ দিয়া হৈছে তেওঁলোকৰ অনুভৱ যথেষ্ট ভাল আমি আশা ৰাখিম ইয়াৰ পৰা যদি অন্ততঃ মহিলাসকলে নিজকে আত্মসংস্থাপনৰ কাৰণে নিজে দোকান চোকান এখন তেতিয়া আৰু বেছি ভাল হ'ব বুলি ভাবোঁ আৰু তেওঁলোকে আগ্ৰহ দেখাইছে আমি ভাবোঁ ইয়াৰ পৰা ভাল ৰিজাল্ট এটা আহিলে সভাখনত উপস্থিত থাকি মোৰ এটা খুবেই ধুনীয়া অনুভৱ হ'ল কাৰণ আগতে মই সভালৈ গৈছোঁ যদিও কেতিয়াবা গামোচা এখন পিন্ধি পাইছোঁ কিন্তু এনেকৈ এখন কিতাপেৰে মোক সন্মান আগতে কেতিয়াও যচা হোৱা নাছিলে আৰু ইউটিউবাৰ বুলি সকলোৰে আগতে চিনাকি কৰি দিলে সেয়াও খুব ভাল লাগিল আৰু আয়োজক সমিতিলৈ বিশেষভাৱে মোক এই কিতাপখনৰ যোগ্য বুলি ভবাৰ কাৰণে বহুত বহুত ধন্যবাদ যিসকল যুৱতী মহিলাই এমহীয়া প্ৰশিক্ষণ লৈছিল আৰু প্ৰশিক্ষণৰ অন্তত প্ৰদৰ্শনীমূলকভাৱে এয়া তেওঁলোকে কৰা কামখিনি দেখুৱাইছে খুব সুন্দৰ হৈছে আৰু কিন্তু তেখেতসকললৈ মোৰ এটাই অনুৰোধ তেওঁলোকে যিখিনি কাটিং শিকি এয়া প্ৰস্তুত কৰিলে এইখিনি কৰ্ম তেওঁলোকে যাতে অব্যাহত ৰাখে ঘৰত গৈ এইখিনি আকৌ থৈ যাতে তেওঁলোকে পাহৰি নাযায় তেওঁলোকে যদি নিজৰ কৰ্মক্ষেত্ৰত বা দুটকা উপাৰ্জন কৰিম বুলি ভাবে এইখিনি হাতৰ বিদ্যাই তেওঁলোকৰ কাৰণে যথেষ্ট তেওঁলোকে দুটকা অৰ্জনো কৰিব পাৰিব প্ৰয়োজন সাপেক্ষে নিজৰ ঘৰখনকো আৰ্থিকভাৱে অকণমান সকাহ দিব পাৰিব আৰু নিজৰ ঘৰত যিখিনি প্ৰয়োজনীয় সেইখিনিও যদি নিজে কৰি লয় তেতিয়াও যথেষ্ট আৰু শেষত মোক আজি এই সভাখনলৈ নিমন্ত্ৰণ জনাই এটা সুন্দৰ পৰিৱেশৰ লগত দিনটো পাৰ কৰাৰ সুবিধাকণ দিয়াৰ বাবে আমাৰ মমতা গগৈ বাইদেউ আৰু লগতে জিতু শইকীয়া ফাউণ্ডেশ্যনলৈ অশেষ ধন্যবাদ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে চালে তেওঁলোকলৈকো অশেষ ধন্যবাদ জনালোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই